ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সমূহ অসমবাসীলৈ মোৰ ফালৰ পৰা পিছতীয়াকৈ হ'লেও শুভেচ্ছা থাকিলে বিহুৰ। আৰু মই হুঁচৰি গাবলৈ আজি আহিছোঁ, যিহেতু 3 দিনমানৰ পিছৰ ভিডিঅ' হয় এইটো। আৰু দেখিছে মই পূৰা বিহু সাজত আহিছোঁ। আৰু যদিহে ভিডিঅ'টো প্ৰথম চাইছে প্লিজ শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট, লাইক কৰিব আৰু সকলো বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ৰঙালী বিহু বুলি সকলোৱে মোক মৰম চেনেহ আশীৰ্বাদ কৰে যেন আগুৱাই যাবলৈ। বলক ভিডিঅ'টো এতিয়া তাত গৈ আৰম্ভ কৰোঁগৈ। পিছতীয়াকৈ হ'লেও এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিছোঁ আৰু ভিডিঅ'টো সকলোৱে চাই যেন। আৰু গাইজ মই ইতিমধ্যে বিহুতলীত পাইছোঁহি আৰু আপোনালোকক বিহুতলীলৈ লৈ যাওঁ বলক। আপোনালোকে জানেই আৰু যিমানটো পাৰিছোঁ সিমানটো দেখুৱাইছোঁ। কালি বহুত কষ্টত ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু ব্লগটো ইমানটা সমাপ্ত কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।